বন্ধু বান্ধৱীসকল, আপোনালোক হয়তো সকলোৱে জানে মেথামেটিক্সৰ কিছুমান চিম্বল আছে। পাঠ্যপুথি অংক কৰিবলৈ যোৱা আগতে মেথামেটিক্সৰ এই চিম্বলসমূহৰ নাম জনাটো অতিকৈ প্ৰয়োজন। যিসকল বন্ধু বান্ধৱীয়ে এই মেথামেটিক্সৰ চিম্বলসমূহৰ নাম জানে তেওঁলোকৰ অংক কৰাত সুবিধা হয়। যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও এই চিম্বলসমূহৰ নাম নাজানে তেওঁলোকে মোৰ এই ভিডিঅ'টো চোৱাৰ পাছত সম্পূৰ্ণকৈ জানিব বুলি আশা কৰিছোঁ। আৰু লগতে সকলো বন্ধু বান্ধৱীয়ে যাতে এই চিম্বলসমূহৰ নাম মনত ৰাখে। আপোনালোকক এই ভিডিঅ'টোৰ সহায়ত সেই চিম্বলসমূহৰ নাম ইংলিছত কি বোলে আৰু অসমীয়াত কি বোলে ক'বলৈ গৈ আছোঁ। সেই বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাব বুলি আশা কৰিলোঁ। তেনেহ'লে বলক ফ্ৰেণ্ডসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ এই চেনেলৰ ৰিংটনটো শুনাই লওঁ। আপোনালোকক এই চিম্বলসমূহ ইংলিছত আৰু অসমীয়াত ক'বলৈ গৈ আছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো মন দি চাব আৰু মন দি শুনি যাব। প্লাছ যোগ মাইনাছ বিয়োগ, প্লাছ মাইনাছ যোগ বিয়োগ, ডিভাইড হৰণ, মাল্টিপ্লাই পূৰণ, ইজ গ্ৰেটাৰ দেন তুলনামূলকভাৱে ডাঙৰ, ইজ লেছ দেন তুলনামূলকভাৱে সৰু, ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল ডাঙৰ অথবা সমান, ইজ লেছ দেন অৰ ইকুৱেল সৰু অথবা সমান, ইনফিনিটি অসীম, সাম অফ সমষ্টি বা মুঠ সংখ্যাৰ যোগফল, এইটোক চিগমা বুলি কয়, ইকুৱেল সমান, ইজ নট ইকুৱেল সমান নহয়, ইজ ফিউ অফ ইকুৱেল টু প্ৰায় সমান, ইজ কংগুৱেণ্ট টু সৰ্বসম, ইজ নট কংগুৱেণ্ট টু সৰ্বসম নহয়, ইজ চিমিলাৰ টু সদৃশ্য, ইমপ্লাইজ সূচায়, ইজ ইকুইভেলেণ্ট টু যদি আৰু যদিহে, এতেকে যিহেতু, therefore গতিকে, লাইন এ বি ৰেখা, ৰে অফ এ বি ৰশ্মি, ছেগমেণ্ট এ বি ৰেখাখণ্ড, ৰাইট এংগুল সমকোণ, এংগুল কোণ, থিতা থিতা, ইউনিটি শূন্য, টেংগুল অৰ ডেল্টা, ত্ৰিভুজ বা মানৰ পৰিৱৰ্তন। বন্ধু বান্ধৱীসকল মন দি ভিডিঅ'টো চাই যাব আৰু শুনি যাব, নহ'লে বুজি নাপাব। ফৰ অল পাইৰ মানটো হৈছে 3.1415 অথবা 20/7। আকৌ বা কৈছোঁ পাইৰ মান হৈছে 3.1415 অথবা 22/7। ব্ৰেচেছ গ্ৰুপিং ধনুবন্ধনী, ব্ৰেকেটছ বান্ধনী বা বন্ধনী, পেৰেথেছেছ সৰু বন্ধনী, ইন্টিগ্ৰেল সমাকলন চিন, ইণ্টাৰছেকশ্যন অফ টু ছেট দুটা ছেটৰ কমন থকা এলিমেণ্টবোৰ, ইউনিয়ন অফ টু ছেট দুটা ছেটৰ এলিমেণ্টবোৰ একেলগে পূৰণ হৈ থকাটো বুজাব, ফেক্টৰিয়েল পাৰপেণ্ডিকুলাৰ লম্ব, এক্সিষ্ট উপস্থিত থকা, এফ অফ এক্স ফাংচন অফ এক্স এক্সৰ ফলন, পাৰ্চেণ্ট শতাংশ, ইজ এ প্ৰুফ অফ এক্স এক্সৰ মান প্ৰমাণ, কমপ্লিমেণ্ট অফ ছেট এটা ছেটত থকা গোটেইকেইটা এলিমেণ্ট, বিলংছ টু অন্তৰ্ভুক্ত, নট বিলংছ টু অন্তৰ্ভুক্ত নহয়, ৰুট বিৰ এটম মূল, প্ৰেচাৰ অফ এ বি চাপ, লাৰ্জাৰ প্ৰেচাৰ অফ এ বি গৰিষ্ঠ চাপ, স্মল প্ৰেচাৰ অফ এ বি লঘিষ্ঠ চাপ, এক্স বাৰ এক্সৰ গ মান, ইজ টু অনুপাত, আই ডট ই therefore গতিকে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাব আৰু যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, যিমান পাৰে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ইয়াৰ বিষয়ে জ্ঞাত হয়। আশা কৰিছোঁ আপোনালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে
তেওঁলোকে এনেধৰণৰ আৰু বিভিন্ন শিক্ষামূলক বা বাতৰি পাবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল বুটামটো ক্লিক কৰি ৰাখক তেতিয়াহে মই দিয়া এনেধৰণৰ নতুন নতুন ভিডিঅ'সমূহ অতি সহজতে পাবলৈ সক্ষম হ'ব। তেনেহ'লে আজিলৈ ইমানতে বাই।